তো নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু উত্তৰ প্ৰদেশ বৰেলিৰ পৰা আমি পালোহি, যোৱাকালি ৰাতি পালোহি। আৰু মই এতিয়া বৰ্তমান আছোঁ ঘৰত, আৰু ঘৰৰ ওচৰত মৃত্যুঞ্জয় মন্দিৰ, মহামৃত্যুঞ্জয় মন্দিৰ দেখিছে। ইয়াত শিৱৰাত্ৰি মেলা হৈ আছে। মন্দিৰলৈ আহিলোঁ, বিশেষকৈ এটা কাৰণে আহিব লগা হ'ল, মোৰ বন্ধু ওলালহি আমাৰ হিমাংশু। তেওঁ গৈ আছে এতিয়া তেজপুৰ। আজি তেওঁ ট্ৰেইন আছে দিল্লীলৈ দিল্লীলৈ যাবগৈ। গতিকে তেওঁক বোলো আহা মৃত্যুঞ্জয় মন্দিৰটো চাই যাবা। আৰু তেওঁ প্ৰথমবাৰ আহিছে, গতিকে দুইজন আহিলোঁ। মন্দিৰত গ'লোঁ, গৈ মন্দিৰ চালোঁ, চাই পেলাই এতিয়া সেই বাহিৰলৈ ওলাই আহিছোঁ। তো চাই থাকিব, আজি মেলাখন দেখুৱাম আপোনালোকক। মৃত্যুঞ্জয় মন্দিৰত কেনেকুৱা মেলা হৈ আছে সেইটো দেখুৱাম, চাই থাকিব ভিডিঅ'। আৰু এয়া হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ মেলা। দিনত ভিডিঅ'টো এইটো কাৰণে নকৰিলোঁ, দিনত সকলো দোকান বজাৰবিলাক বন্ধ আছিলে, আৰু সেইকাৰণে ৰাতি আহিলোঁ যিহেতু ঘৰৰ ওচৰতে। আৰু এয়া ভিতৰলৈ সোমাই গৈছোঁ, দেখিছে। এয়া হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰি উপলক্ষে চলি থকা মেলা। ইয়াত দেখিছে খুব ধুনীয়া ধুনীয়া মণিহাৰী দোকান আহিছে। এয়া সৰু ল'ৰা ছোৱালীয়ে খেলা গাড়ী। আৰু এয়া হৈছে প্ৰশান্ত, মোৰ বন্ধু। এয়া চকৰি, ইয়াত উঠিব পাৰিব, চিঞৰিব পাৰিব ভয় লাগিলে। যিসকলে ভয় কৰে তেওঁলোক উঠিব নালাগে। গতিকে খুব সুন্দৰ। এয়া নিকু, লক্ষ্মণ। আহিছে ওচৰত মেলা পাতিছে, কমচে কম চাবলৈতো মাতিব পৰা ন। নিমন্ত্ৰণটো কি দিব, ঘৰৰে মানুহ। তাকে ভাল লাগিল মেলাখন, মানুহক এবাৰ দেখুৱাই দিছোঁ মৃত্যুঞ্জয় মন্দিৰৰ মেলা। এই খেল চলি আছে নেকি? আৰু এইখন হৈছে কাপোৰৰ মেলা। ইয়াত আপুনি কাপোৰ পাব, মণিহাৰী দোকানো আছে, কাপোৰৰ দোকানো আছে। এয়া হৈছে আমাৰ গাঁৱৰে বাবুদা, মানে মোৰ দাদা, তেওঁৰ দোকান এখন। গতিকে এয়া ভিতৰলৈ যিসকল মেলাত আহিছে তেওঁলোকৰ ভিতৰত দোকান আছে, চাওক। কি হরে
তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই থাকিব ধনাই বনাই অফিচিয়েল চেনেলটো চ' বাই বাই